মোৰ আটাইতকৈ প্ৰিয় ঠাই বুলি ক'লে পোনপ্ৰথমতে মনলৈ অহা জেগাকণৰ নাম হৈছে শিৱসাগৰৰ শিৱ মন্দিৰ। কেৱল শিৱসাগৰবাসীৰ কাৰণেই নহয়, সকলোৰে কাৰণে শিৱসাগৰৰ শিৱ মন্দিৰ বহুত বেছি মৰমৰ। মন্দিৰভাগৰ লগত মনটো বহুত বেছি বান্ধ খাই আছে। কেতিয়াবা যদি কিবা কাৰণত মনটো বেয়া লাগে, মন্দিৰভাগৰ কথা মনত পেলালে আচলতে ভাল লাগি যায়। আজি ৰাতিপুৱাই আহিলোঁ। পৰিৱেশটো বহুত বেছি ধুনীয়া হৈ আছে। এনেকুৱা ৰাতিপুৱা টাইমত আচলতে মন্দিৰৰ পৰিৱেশটো গম পাই সকলোৱে বহুত বেছি ভাল লগা হৈ থাকে। আৰু যিহেতু এতিয়া মানুহৰ সমাগম নাই, গতিকে ভাল লাগিলে। কেতিয়াবা আচলতে ইমান টাইমতো মানুহ হৈ যায়। আজি ৰাতিপুৱা আচলতে আমি বহুত সোনকালকৈ পালোহি। প্ৰায় 8:30মান বজাতে আমি পাই গ'লোহি দৌল। ইয়াতে বাইকলৈ চাকি দিওঁ আৰু ঘৰৰ পৰা ফুল কেইপামানো লৈ আহিছিলোঁ, সেয়াও মন্দিৰলৈ বুলি। এয়া টিকলি এজনী লগ পালোঁ, তাইও বহুত বেছি মৰম লগা পাৰ চৰাই খেদি আছে। আৰু দেখিছে পাৰখিনি ইমান ধুনীয়াকৈ পৰি আছে। চাউল কিবাকিবি দিছে মানুহবিলাকে, সেয়া খাইছে। আৰু বাও মনটো সহিব নোৱাৰি গ'ল ওচৰলৈ, ইমান ধুনীয়াকৈ খাই আছে সিহঁতে। ভাল লাগে আচলতে এনেকুৱা টাইমত মন্দিৰলৈ আহি। আৰু বিশেষ ভিডিঅ' কৰি থকা হোৱা নাই, অকণমান কৰিলোঁ, তাকে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ। আচলতে বেছিকৈ ভিডিঅ' কৰি থাকিলে বাস্তৱ সময়খিনিৰ পৰা অলপ আঁতৰি অহা যেন পাওঁ, সেইকাৰণে মই আচলতে ভিডিঅ' বৰ বিশেষ কৰি থকা নাই। আৰু আহিলোঁ, বহুত বেছি ভাল লাগিলে। এয়া চাকি দি মেলি অহাৰ পিছত বাইকলৈ অকণমান চুলিকোছা যত্ন লওঁ বুলি, আৰু এয়া দেখিছে তাই এয়া ধুনীয়াকৈ স্পা কৰিছে। তাৰপিছতে চাই থাকিব ভ্লগটো শেষলৈকে, আৰু কি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ। এয়া দেখিছেনে, তাই হেনো পূৰা বেছি ভোক লাগিলে, সেইকাৰণে আহি খাইছে ফুচকা। আচলতে মই বাহিৰত ফুচকা খাই বেয়া পাওঁ, তাই আকৌ ভাল পায়, সেইকাৰণে খাই ল'লে। তাৰপিছতে আমি আহিলোঁ এয়া চাওমিন খাবৰ কাৰণে, চাওমিনো খাই ল'লোঁ। এতিয়া আহিছোঁ অকণমান বজাৰ কৰিবৰ কাৰণে। এইফালে এয়া কিবাকিবি নিবলগীয়া আছিলে, বাইকলৈ লৈয়ে যাওঁ। আৰু এয়া দেখিছেনে বাৰু, ইয়াতে আমি শ্বপিং কৰিবৰ কাৰণে আহিলোঁ। তাই ধুনীয়াকৈ চাই মেলি বস্তুখিনি ল'লে। তাৰপিছতে আমি এতিয়া ঘৰলৈ বুলি আহি আছোঁ। আজিলৈ ব্লগটো ইমানেই আছিলে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।